কিছুমান নিউজ বন্ধ কৰাৰ বাবে বা স্প্ৰেড হোৱাৰ পৰা ৰখাবৰ কাৰণে ধৰক নিউজ চেনেল এটাক বা জাৰ্নেলিষ্ট এজনক পইচা দিয়া হয় নেকি? মই আকৌ একদম যিবিলাকে একদম ষ্ট্ৰেইট ফৰৱাৰ্ড স্কুললৈ যায় বা কলেজলৈ যায়, ঘূৰি আহে, পঢ়া শুনা কৰে, মই তেনেকুৱা ল'ৰা ছোৱালী বৰ ভাল বুলি নকওঁ। আচলতে যিবিলাক ষ্ট্ৰেইট ফৰৱাৰ্ড কলেজ গ'ল, পঢ়িলে, আহিলে, তেওঁলোকৰ পিছৰ জীৱনটোত বহুত দিগদাৰ হয়। কম্পিউটাৰ শ্বপ আছে বা লেপটপ বিক্ৰী কৰে, যোন মালিক সি লেপটপ চলাব নাজানে। যাৰ মোবাইলৰ দোকান আছে সি ইনষ্টাগ্ৰাম একাউণ্ট নাই, মানে যিবিলাক মানে প্ৰতিষ্ঠিত ব্যৱসায়ী। গতিকে পঢ়া শুনাটো মানুহক দৰকাৰ, কিন্তু পঢ়া শুনা কৰা মানুহক চলোৱা যিবিলাক মানুহ, সেইবিলাক মানুহ আচলতে পঢ়া শুনা বৰ বিশেষ নাই। সেইকাৰণে মানে চব মানুহে, চবৰে এতিয়া এইটো প্ৰব্লেম, কমিউনিকেশ্যন গেপ ফেমিলিৰ মাজত অহা নাই, হাজবেণ্ড ৱাইফৰ মাজতো আহিছে। হাজবেণ্ড ৱাইফো আজিকালি ৰাতি বেছি কথা নাপাতে, দুয়োটাই এখন বিচনাতে শুৱে, কিন্তু এজ ইফ দে আৰ ডিভ'ৰ্চ, কথা নাপাতে, মোবাইল চাই থাকে। কথাটো মাক দেউতাকক কওঁ নে ল'ৰা ছোৱালীক কওঁ? মই মাক দেউতাকক কৈছোঁ, মানে মই যদি ৰজা নহয়, মই মোৰ ল'ৰা ছোৱালীক ৰজা বনাব যদি খোজোঁ, মই পাৰিম নেকি? এই কথাটোৱে, কনচেপ্টটোৱেই ক্লিয়াৰ নহয় যে যিবিলাক দুৰ্বল মানুহ সেইবিলাক মানুহে কমফৰ্ট জ'নত থাকে। বাকী 8টা মানুহৰ মানে সন্মুখত একো নকয়, পিছফালে এই ভৱজী তেনেকুৱা, তাৰে আকৌ এডিশ্যনেল 2টা মানুহে তোমাৰ সন্মুখত খুব প্ৰশংসা কৰিব, কিন্তু ভিতৰি ইয়াক পালে দি দিব লাগিব। গতিকে 10টাৰ মানে 8টা মানুহেই তোমাক ভাল নাপায়, আৰু তাৰে 2টা থাকে মতলবত, তুমি কিবা খোৱাবা, কি পাব নেকি? কোনোবাই তুমি কিবা খোৱাবা, তোমাৰ কিবা ভাল আছে, তোমাৰ পৰা বেনিফিট ল'ব লাগে, তুমি কিবা কৰি দিবা, সেই মতলবত 2টা থাকে। গতিকে এই 8টা যে, এই 8টাৰ কোনো কাম নাই, তাৰ মুঠে 2টাহে মানে কামত থাকে। গতিকে মই ভাবিছোঁ এই কামত অহা 2টাই তোমাৰ লগত। মইতো মানুহ এজন, মোৰ যদি কথা এটাত সোমোৱাৰ কাৰণে মোৰ মানসিক সুখ শান্তি নাইকিয়া হৈ যায়, যিটো ঋতু কলিতাই কৰিছে, মই সেইটো কামত নোসোমাওঁ। মোৰ কমেণ্টৰ কোনো দৰকাৰ নাই। মই কমেণ্ট দিলোঁ বা নিদিলোঁ, না ঋতু কলিতাৰ কিবা হ'ব, না মৌ বিহুৰ কিবা হ'ব, কোনোতো মতলব নাই, সেইটোত মই কম্প্ৰমাইজ নকৰোঁ। মানে তোমাৰ ভাল হওক বুলি মই গোটেই ৰাতি কষ্ট পাই থাকিম, মোৰ টোপনি নাহিব, সেইটো মই নকৰোঁ তাৰমানে। আৰু ইন ৰিটাৰ্ণ মই সেইটোত কিবা পাব লাগিব, পোৱাৰ চান্স থাকে। গতিকে সেইটো সুবিধা আজি হৈছে, আজি স্পীড হৈছে, মানে স্পীডত হয়, আৰু স্পীডত হোৱা বস্তু লাষ্টিংটো অলপ কম কৰে। গতিকে প্ৰথমতে স্বাগতম জনাইছোঁ আপোনাৰ আমাৰ পডকাষ্টলৈ। ধন্যবাদ। বহুদিনৰ পৰা আচলতে কৈ থকাৰ কাৰণে আজি কিবাকৈ মিলিল টাইমটো, আৰু ভাবিছোঁ ভাল লাগিব। কি খবৰ আপোনাৰ? খুব ভাল। কেনেকুৱা চলি আছে কাম কাজ? খুব ভাল। আমি আমাৰ কুৱেশ্যনৰ মাজলৈ আহোঁ। প্ৰথমতে নিউজ চেনেলৰ কথা অলপ সুধোঁ, যিহেতু আপুনি নিউজ চেনেলৰ লগত জড়িত। বৰ্তমান ধৰক নিউজ চেনেল হওক বা জাৰ্নেলিষ্ট এজনে হওক, নিজৰ স্বাধীনতাৰে নিউজ এটা পৰিৱেশন কৰিব পাৰেনে? আচলতে যদি চাকৰি কৰা যায়, যিয়ে চাকৰি কৰে, নিউজ চেনেলত কৰে বা পেপাৰত কৰে, টিভিত কৰে, য'তে কৰে, চাকৰিত কোনো স্বাধীনতা নাই। স্বাধীনতা আছে ব্যৱসায়ত। কোনো সাংবাদিকে নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰে। কৰিব লাগিব এটা চেনেলত হওক, এখন পেপাৰত হওক, এজন এডিটৰ থাকে, আৰু সেই পেপাৰ বা চেনেলটোৰ এটা এডিটৰিয়েল পলিচি থাকে, সেই পলিচি মতে কাম কৰিব লাগিব। ইয়াত স্বাধীনতা বুলি কোনো কথা নাই, স্বাধীনতাৰ কথা নাহে। চাকৰি কৰিলে, যিকোনো এটা অৰ্গেনাইজেশ্যনত চাকৰি কৰিলে, বেলেগ বেলেগ অৰ্গেনাইজেশ্যনত স্বাধীনতা থাকে নেকি? নাথাকে নহয়। কিছুমান নিয়মৰ মাজত চলিব লাগিব, সেইটোৱে নিয়ম। কিছুমান নিউজ বন্ধ কৰাৰ বাবে বা স্প্ৰেড হোৱাৰ পৰা ৰখাবৰ কাৰণে ধৰক নিউজ চেনেল এটাক বা জাৰ্নেলিষ্ট এজনক পইচা দিয়া হয় নেকি? পইচা দিয়ে বুলি মই ঠিক নকওঁ, কোনোবাই পইচা ল'ব পাৰে। আৰু কিছুমান কথা এনেকুৱা থাকে, এতিয়া মই ইয়াত তোমাৰ লগত ইণ্টাৰভিউটো কৰিলোঁ, কাইলৈ তোমাৰ এটা নিউজ ওলাল, তুমি মোক ফোন কৰিলা যে এনেকুৱা আপুনি নিউজটো অলপমান চাই দিব নেকি? মইতো অলপ কম্পালশ্যনত আহি যাম। আৰু নিউজ চেনেল কাম কৰা মানুহবিলাকৰোতো পাৰ্চনেল ৰিলেশ্যন থাকে, পলিটিচিয়ানৰ লগতেই হওক, বিজনেছমেনৰ লগতেই হওক, তেতিয়া কিছুমান নিউজ মানে কৰা হয়। কিন্তু এনেকুৱা নহয় যে যিটো বিষয়, যিটো নিউজ মানুহৰ জীৱনক লৈ জড়িত, সেই নিউজটো বন্ধ কৰিলে, যদি কোনোবাই মাৰ্ডাৰ কৰি দিছে, সেই নিউজটো বন্ধ কৰা নাযায়।
কোনোবাই সৰু সুৰা তেনেকুৱা ধৰণৰ কথা যিটো মানে আচলতে এইটো অলপ ৰিলেটিভ বস্তুটো মানে নিউজ বন্ধ হয় এনেকুৱা নহয় যে কাৰো কোনো চেনেলত নিউজ বন্ধ নহয় হয় নিউজ কেতিয়াবা মানুহে আৰু সব নিউজতে যে পইচাৰ কাৰণেই বন্ধ হয় কেতিয়াবা এনেকুৱা হয় যে সেই নিউজটোত আৰু কোনো ধৰণৰ মানে তথ্য নাথাকে তেতিয়াও বন্ধ হয় আৰু আমি সব মানুহে ভাবি পেলাওঁ যে নিউজটোত কিবা বুজা পৰা হ'ল নেকি আৰু কেতিয়াবা নিউজ এটা চলি আছে অল অফ এ ছাডেন এতিয়া ভাৰত পাকিস্তানৰ যুদ্ধ আহি গ'ল তেতিয়া সেই নিউজটোৰ গুৰুত্বতকৈ এই নিউজটোৰ গুৰুত্বটো যেতিয়া বেছি পাব তেতিয়াও নিউজটো বন্ধ কৰিবলগীয়া হয় গতিকে সব মানুহে ভাবে আৰু এনেকুৱা নহয় যে আজিকালি সব মানুহে মানে নিউজটো বন্ধ কৰিবলৈ মানে পইচা দিবলৈ মানুহ ৰেডি হৈ থাকে তোমাৰ যদি একো দোষেই নাই তোমাৰ যদি একো ভুলেই নাই তুমি পইচা কিয় দিবা গতিকে সেই ধৰণৰ কথা থাকে মানে চালি জাৰি চাই আৰু গোটেই বস্তুটো চালি জাৰি চায় আৰু এইটো ৰাইট ডিচিশ্যন এডিটৰে লয় ইয়াত কোনো সাংবাদিক এজনে মই নিউজ এটা বন্ধ কৰি দিওঁ বুলি ল'ব নোৱাৰে মানে কোনোবা এজন এমপ্লয়ীয়ে ল'ব নোৱাৰে সেইটো এডিটৰে লয় অলৱেজ মানে মেইন কলটো এডিটৰৰ দ্বাৰা লোৱা হয় আমি সাধাৰণতে দেখোঁ ধৰি লওক চেলিব্ৰিটি এজনৰ কিবা হ'লে বা ফেমাছ ব্যক্তি এজনৰ কিবা হ'লে আমি সেইটো নিউজত পামেই কিন্তু কিছুমান এনেকুৱা নিউজ আছে যিবিলাক নিউজ ধৰি লওক সাধাৰণ ঘৰৰ বা সাধাৰণ কিন্তু সেইবিলাক নিউজে আচলতে নিউজ চেনেলত আগস্থান পাব লাগে কিন্তু কিছুমান ক্ষেত্ৰত নাপায় TRPৰ কাৰণে নাপায় নে তাৰ বিষয়ে আপুনি কি ক'ব ঠিক সেইটো নহয় TRP আচলতে ধাৰণাটো ভুল TRP ক'ত আছে কি বস্তু মানুহে চাই কোনেও নাজানে টিভিত কাম কৰা মানুহেও নাজানে TRP আচলতে কি বহুত মানুহে নাজানে নহ'লেতো জনা হ'লে চবেই 1 নম্বৰ হ'লহেঁতেন সকলো 1 নম্বৰ হ'লহেঁতেন চেলিব্ৰিটিৰ লাইফটো সকলোৰে জানাৰ ইচ্ছা থাকে আৰু সেইকাৰণে চেলিব্ৰিটিৰ কিবা এটা হ'লে তৎক্ষণাত নিউজটো ওলাই যায় বা এজন সাধাৰণ মানুহৰ জীৱনত একে ধৰণৰ ঘটনা আৰু এজন চেলিব্ৰিটিৰ জীৱনত ঘটনা দুইটা পাৰ্থক্য আছে সাধাৰণ মানুহৰ ঘটনা মানুহে গ্ৰেণ্টেড লৈ লয় তেনেকুৱা ঘটিয়ে থাকে গতিকে চেলিব্ৰিটিৰ জীৱনত যেতিয়া হ'ব য়েছ এইটো মই অলপমান চোৱা দৰকাৰ আছিল গতিকে গছিপছ মানুহে খুব ভাল পায় এনেই আমাৰ মানুহৰ সব মানুহে গছিপছ কৰে এতে গছিপছ ভাল পায় কাৰণে আৰু সেইটো ফাণ্ডাতেই নিউজবিলাকেও গছিপছ দিয়ে মানে সেইটো মানুহে সেইটো চাবই বিচাৰে সেইকাৰণে মানে চাব বিচাৰটোৱে দিব খোজে আপুনি মানে ধৰক ফেচবুকত খুব এক্টিভ ইনষ্টাগ্ৰামত খুব এক্টিভ আপুনি ডেইলি ভিডিঅ' দিয়ে কিন্তু আজিকালি ধৰক ইনষ্টাগ্ৰাম বুলি ক'ব গ'লে ল'ৰা ছোৱালীবিলাকে ধৰক কিবা ভিডিঅ' বনায় বা কিবা ভিডিঅ' চাই অলপ বিপথে পৰিচালিত হোৱা যেন হৈছে তাৰ বিষয়ে আপুনি কি ক'ব আচলতে সেইটোৱে মানুহৰ ভুল মই ল'ৰা ছোৱালীক দোষ নিদিওঁ মানে যিয়ে কোনোবা ভিডিঅ' চাই বিপথে চালিত হৈছে আমি আচলতে বিপথে চালিত হোৱাটো কোনটো কোনোবা মানুহে বিপথে চালিত হৈছে কোনোবা ল'ৰা ছোৱালী বিপথে চালিত হৈছে মই আকৌ একদম যিবিলাকে একদম ষ্ট্ৰেইট ফৰৱাৰ্ড স্কুললৈ যায় বা কলেজলৈ যায় ঘূৰি আহে পঢ়া শুনা কৰে মই তেনেকুৱা ল'ৰা ছোৱালী বৰ ভাল বুলি নকওঁ মই কওঁ ল'ৰা ছোৱালী যি অলপ বদমাচি আছে যি কেতিয়াবা চিনেমা এখন চাই আচলতে যিবিলাক ষ্ট্ৰেইট ফৰৱাৰ্ড কলেজ গ'ল পঢ়িলে আহিলে তেওঁলোকৰ পিছৰ জীৱনটোত বহুত দিগদাৰ হয় আৰু যিবিলাকে অলপ বদমাচি টাইপৰ থাকে এখন চিনেমাও চাই অলপমান বেলেগ কথাও জানে তেওঁলোকে ৰিয়েল লাইফত ভালকৈ চলিব পাৰে পঢ়া শুনাত ল'ৰাটো ভাল সব পিনৰ পৰা ভাল তাৰ ৰিয়েল লাইফত বহুত কষ্ট হয় গতিকে মই আজি ল'ৰা ছোৱালী যিবিলাক মানুহে বিপথে যোৱা বুলি কৈছে ইনক্লুডিং ইউ তোমাৰো সেইটো ধাৰণা মই ভাবোঁ যে অলপ ল'ৰা ছোৱালী সব খোলা ৰাখিব লাগে সব কথা জানিব লাগে আচলতে ভুল যদি আমি নকৰোঁ তেতিয়া শুদ্ধ কোনটো আমি গম নাপাম গতিকে ভুল কৰি কৰি মানুহ তেনেকৈ আগুৱাই যায় গতিকে সেইকাৰণে মই নকওঁ যে বিপথে পৰিচালিত হৈছে সি এটা বাউণ্ডেৰী এটা ৰাখিব লাগে যিকোনো ল'ৰা ছোৱালীয়ে যে মই ইমানতকৈ আৰু নাযাওঁ সেই বাউণ্ডেৰীটো এটা ৰখাটো দৰকাৰ বা ছেল্ফ ৰেষ্ট্ৰেইন আত্মসংযম সেইটো ৰখাটো দৰকাৰ আপুনি এইমাত্ৰ ক'লে যে মানে যিবিলাক ভাল ল'ৰা অলপ মানে আমি ধৰক কিছুমান ল'ৰা থাকে যে পঢ়ি ভাল পায় বা কিতাপত আমি মানে বেছিভাগ পেৰেণ্টছে বা পঢ় বা কিন্তু যোনটো আমাৰ ৰিয়েল লাইফৰ জ্ঞান আমি যোনটো কৰি পেলাই শিকোঁ সেইটো থকা জ্ঞান আৰু পঢ়াৰ জ্ঞানটোৰ মাজত বহুত ডিফাৰেঞ্চ আছে হয়তো ৰিয়েল লাইফত সি পঢ়াৰ কথা ইমান নাজানিব পাৰে কিন্তু ৰিয়েল লাইফত সি খুব ধুনীয়াকৈ চলি যায় ৰিয়েল লাইফৰ জ্ঞান আছে বা বস্তুবিলাক কৰি শিকিছে তাৰ বিষয়ে আপুনি কি ক'ব যিয়ে খুব ভালকৈ এতিয়া এটা কথা কওঁ মানে যাৰ
কম্পিউটাৰ শ্বপ আছে বা লেপটপ বিক্ৰী কৰে, যোন মালিক সি লেপটপ চলাব নাজানে, যাৰ মোবাইলৰ দোকান আছে সি ইনষ্টাগ্ৰাম একাউণ্ট নাই, মানে যিবিলাক মানে প্ৰতিষ্ঠিত ব্যৱসায়ী। গতিকে পঢ়া শুনাটো মানুহক দৰকাৰ, কিন্তু পঢ়া শুনা কৰা মানুহক চলোৱা যিবিলাক মানুহ, সেইবিলাক মানুহ আচলতে পঢ়া শুনা বৰ বিশেষ নাই। কিন্তু মই ক'ম যে পঢ়া শুনাটো জৰুৰী, এইটো ভুল কথা মানুহে বুজি ল'ব নালাগে যে পঢ়া শুনা কৰাৰ দৰকাৰ নাই। মই কৈছোঁ যে পঢ়া শুনাৰ লগতে অ'পেন হৈ থাকিব লাগে, মই চব জানিব লাগিব। ৰিয়েল লাইফৰ ষ্ট্ৰাগলটো বেলেগ হয়। ৰিয়েল লাইফৰ ষ্ট্ৰাগলটো পঢ়া কিতাপত ক'তো লিখা নাই। মই মানুহ এজনক লগ পালে কেনেকৈ কথা হ'ম, মই পইচা কেনেকৈ ঘটিম, কোনো কিতাপত লিখা নাই। পইচা ঘটাৰ কথা লিখা আছে নেকি? আমি যিবোৰ শিকিলোঁ এতিয়ালৈকে, তুমি গ্ৰেজুৱেশ্যন কৰিছা, গ্ৰেজুৱেশ্যনলৈকে ক'ৰবাত এটা চেপ্টাৰ তুমি দেখুৱাই দিব পাৰিবানে যে মানুহে বা ল'ৰা ছোৱালীয়ে BA পাছ কৰাৰ পিছত এনেকৈ পইচা ঘটিব লাগে? আছে নেকি ক'ৰবাত? নাই নহয়। আমি বহুত কথা আমি অদৰকাৰীয়ে পঢ়িলোঁ। কোনোবাই ভাল পাওক বেয়া পাওক, যিবিলাকে চিলেবাছ ঠিক কৰে, মই ক'ম অদৰকাৰী কথা চিলেবাছত বহুত ভৰাই দিছে, দৰকাৰী কথা খুব কম আছে। আৰু মানে ধৰক আজিকালি আপুনি যিহেতু আপুনিও ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে, গম পাব চাগে মানে আজিকালি কিছুমান ধৰক ইনষ্টাগ্ৰাম ইনফ্লুৱেঞ্চাৰে হওক, কিছুমান মানে খুব এনেকুৱা ওলাইছে যি মানে পইচা ইনকাম কৰা কোৰ্চ বেচে, গম পাই চাগে। কি ক'ব তাৰ বিষয়ে? মই কোৰ্চ কৰি কোনোবাই ছাকচেছ হ'ব পাৰিব আৰু কোৰ্চ কৰি কোনোবাই আগুৱাই যাব পাৰিব, মই সেইটো কথা মই নাভাবোঁ। তুমি যদি আজি ঠিক কৰি লোৱা, মই কৈছোঁ তুমি যদি আজি ঠিক কৰি লোৱা যে এটা মানে মই এইটো D ফৰ্মুলা বুলি কওঁ, তোমাৰ এটা ডেডলাইন, ডেট আৰু ডেডিকেশ্যন, এই 3D ফৰ্মুলা লাগিব তোমাৰ, তুমি যদি ছাকচেছ হ'ব খোজা। ডেডিকেশ্যন হ'ল তুমি যিটো কাম কৰিছা, আজি তুমি পডকাষ্ট কৰিছা, এইটোত তোমাৰ ফুল ডেডিকেশ্যন লাগিব। তুমি সাৰ পায়ো ৰাতি এই কথাটো মনলৈ আহিব লাগিব, এনেকুৱা প্ৰশ্নটো সোধা হ'লে কুমুদ দাসক ভাল আছিল। তুমি আজি ইণ্টাৰভিউটো হৈ যোৱাৰ পিছত মিষ্টেকখিনি গম পাব লাগিব, বা আজি ইণ্টাৰভিউটো লোৱাৰ আগনিশা তোমাৰ টোপনি আহিব নালাগিব, কাইলৈ কি কি প্ৰশ্ন সুধিম। গতিকে সেইটো হ'ল ডেডিকেশ্যন। আৰু ডেডিকেশ্যন, ডিচিপ্লিন লাগিব আৰু ডেট লাগিব বা ডেডলাইন লাগিব। ডেট মানে মই 6 মান্থছ ঠিক কৰিছোঁ, মই 6 মান্থছৰ ভিতৰত মই এইটো কাম কৰিম। আৰু ডিচিপ্লিন লাগিব। ডিচিপ্লিনটো হ'ল কি যে মই এটা ছিষ্টেমত কামটো কৰি আছোঁ। মই আজি পডকাষ্ট এটা কৰিলোঁ বা মই ভাল পোৱা কামটো আজি মাত্ৰ কৰিলোঁ, তাৰপিছত মই 15 দিন নাই ঘূৰি ফুৰিছোঁ, তেতিয়া নহ'ব। ডিচিপ্লিন, সেই মানুহে ছাকচেছ হ'ব পাৰে। ইয়াত বেলেগ ছাকচেছৰ কাৰণে কোৰ্চ কৰিবলৈ একো নাই, যিকোনো কামত মানুহে। ডিচিপ্লিন মিনছ কি? মই যদি এখন দোকান দিছোঁ, মই পডকাষ্ট কৰা বা ছ'চিয়েল মিডিয়া কৰাৰ কথা কোৱাই নাই। মই ডিচিপ্লিন মানে ৰাতিপুৱা 6 বজাত বা 7 বজাত দোকানখন খুলিব লাগিব, সদায় একে টাইমত, ৰাতি একে টাইমত বন্ধ কৰিব লাগিব, তেতিয়াহে কাষ্টমাৰ আহিব। আজি তুমি যদি আজি 6টা বজাত খুলিলা, কাইলৈ 10টা বজাত খুলিলা, তোমাৰ তাত দুদিন আহি মানুহজন যেতিয়া উভতি যাব, তোমাৰ দোকানত আৰু কোনো নাহে। তুমি পডকাষ্ট দিছা, আজি দিলা, 2 মাহ তোমাৰ নাই, তাৰপিছত আকৌ অডিয়েঞ্চ তোমাৰ তাত নাহে। তুমি আজি দিছা, সোমবাৰে দিছা, অহা সোমবাৰে দিয়া, তোমাৰ এটা ডিচিপ্লিন লাগিব। দোকান খোলাৰ নিচিনা কথা। গতিকে এইটোত মানে পইচা খৰচ কৰি কোৰ্চ ল'বলগীয়া একো নাই। তোমাৰ ডেডিকেশ্যন, ডিচিপ্লিন, ডেডলাইন, ডেট, এইটোৱে তোমাৰ ছাকচেছৰ মন্ত্ৰ। আপুনি ভাবেনে ক'ৰবাত যে আজিকালি ধৰক যেতিয়া মোবাইল ফোন আহি গ'ল, চবৰে হাতে হাতে মোবাইল ফোন, সৰু সৰু ল'ৰাৰ হাততো মোবাইল ফোন, যিটো এটা ধৰক ফেমিলি পাৰ্চনৰ মাজত বা ফ্ৰেণ্ডছৰ মাজত এটা যিটো এটা কমিউনিকেশ্যন গেপ আহি গৈছে, সেইটোৰ বিষয়ে কি হ'ব? সেইকাৰণে মানে চবৰে এতিয়া এইটো প্ৰব্লেম। কমিউনিকেশ্যন গেপ ফেমিলিৰ মাজত অহা নাই, হাজবেণ্ড ৱাইফৰ মাজতো আহিছে। হাজবেণ্ড ৱাইফো আজিকালি ৰাতি বেছি কথা নাপাতে, দুয়োটাই এখন বিচনাতে শুৱে, কিন্তু এজ ইফ দে আৰ ডিভ'ৰ্চ, কথা নাপাতে, মোবাইল চাই থাকে, চবৰে হয় সেইটো। গতিকে মই ভাবোঁ যে তাৰ মাজত এটা টাইম ফ্ৰেম ঠিক কৰি ল'ব লাগে, যে যিকোনো ৰিলেশ্যন ৰাখিবলৈ হ'লে কথা পাতিবই লাগিব। ফ্ৰেণ্ডশ্বিপৰ ৰিলেশ্যন হওক, হাজবেণ্ড ৱাইফৰ ৰিলেশ্যন হওক, মানুহে সেইটো কৰিবলৈ যাওঁতে এটা টাইম ঠিক কৰি ল'ব লাগে যে ইমানখিনি সময়ত আমি ন' মোবাইল বা ন' গেজেট, মোবাইল বুলিয়ে নহয়, যিকোনো গেজেট নোলোৱাকৈ আমি যদি এটা টাইম ধৰি ৰাখোঁ, এতিয়া ময়ো মানে মোৰ পাৰ্চনেল কথাই কৈছোঁ, আমি দুজনে চাকৰিয়াল, আমাৰ সময় বেছি নাথাকে। ৰাতিপুৱা এবাৰ কথা বতৰা হয়, অলপ লৰালৰি থাকে, গধূলি মই আহি পাওঁ দেৰিকৈ। গতিকে মই যেতিয়া অফিচৰ পৰা আহি পাওঁ, মই কিছু সময় মানে মোবাইলটো মই চাৰ্জত দি থৈ দিওঁ, সেইখিনি সময়ত মই কথা পাতোঁ।
গতিকে তেনেকুৱা ধৰণৰ এটা সকলোৱে নিজা এটা টাইম ফ্ৰেম ঠিক কৰি ল'ব লাগে, গতিকে তেতিয়া অসুবিধা নহয়। এনেকুৱা নহয় যে মোবাইলটো এৰি দিব লাগিব, মোবাইলটো লাগিব। আপুনি এখন কিতাপ লিখিছে, কিতাপখন যদিও মই পঢ়া নাই, তথাপিও মই আপোনাক সোধোঁ যে মানে ধৰক কিতাপখন লিখাৰ পাৰপাছটো কি আছিল আপোনাৰ? একো নাই, এনেকুৱা মহান উদ্দেশ্য কিবা আছিল বুলি মই নকওঁ, মানে তেনেকুৱা ধৰণৰ কথা একো নাই। কিতাপখন লিখাৰ উদ্দেশ্য আছিলে যে তেনেকুৱা কিতাপ আমাৰ অসমীয়া ভাষাত কম, আৰু সেই ছাবজেক্ট মেটাৰটো মই যিটো অলপ আৰম্ভণিতে ক'লোঁ যে ক'তো পইচা কেনেকৈ ঘটিব লাগে আমাৰ কোৰ্চত নাই, বাপেক মাক হ'লে কি কৰিব লাগে আমাৰ কোৰ্চত নাই, গতিকে মই তেনেকুৱা ধৰণৰ কথা কিছুমান লিখিছোঁ যিবোৰ কথা আমাৰ কোৰ্চত নাই, কোৰ্চত নিশিকোৱা কথাবিলাক যিবিলাক ল'ৰা ছোৱালীয়ে জানিব লাগে, যিবিলাক দেউতাক মাকে জানিব লাগে বা যিকোনো মানুহে জানিব লাগে মানুহ হোৱাৰ ক্ষেত্ৰত, সেইবিলাক কথা যিহেতু কিতাপত নাই, তেনেকুৱা এখন কিতাপ লিখাৰ কথা ভাবিহে মই কিতাপখন লিখিছোঁ। মোৰ এনেকুৱা নহয় যে মই ক'তো এনেকুৱা ধৰণৰ পাব্লিচিটিও কৰা নাই যে কিতাপখন চবেই কিনক কিবা কৰক, কিন্তু যিয়ে গম পাইছে সিয়ে লৈছে। কিতাপখনৰ ভাল ৰেছপন্স পাইছোঁ, বহুত মানুহে ফোন কৰিছে, গতিকে সেই হিচাপে ভালো লাগিছে। নেক্সট আৰু কৰি আছোঁ, ইয়াৰ দ্বিতীয় তৃতীয় খণ্ড বা বুলি নহয়, মানে এতিয়া ল'ৰা ছোৱালীৰ এই যে তুমি ক'লা ল'ৰা ছোৱালী আজিকালি মানে অলপ বেয়া হৈছে, সেই আত্মসংযমটো কেনেকৈ আনিব? আমাৰ যিবিলাক পুৰণি ধৰ্মগ্ৰন্থ আছে, আমাৰ যিবিলাক মানে পুৰণি কিতাপ পত্ৰ আছে, সেইবিলাকত গোটেই জ্ঞানবিলাক থুপ খাই আছে। গতিকে তাৰ পৰা কেনেকৈ ল'ৰা ছোৱালীক জ্ঞান ল'ব, কেনেকৈ সংস্কাৰ হ'ব, কেনেকৈ চৰিত্ৰ গঠন হ'ব, সেই ধৰণৰ চিন্তা এটা কৰি আছোঁ। নেক্সট কিতাপখনত সেইটো বিষয় থাকিব। কিতাপখন লৈ ৰেছপন্স কেনেকুৱা পালে আপুনি? খুব ভাল, খুব ভাল। মোৰ নিচিনা ৰাইটাৰ এজনৰ কাৰণে বহুত বেছি ভাল। আৰু মই ক'তো কোৱা নাই কথাটো, এই কিতাপখন বহুত বেছি কপিজ বিক্ৰী হৈছে, মানে মানুহে লৈছে। কিমান সংখ্যাটো এই মুহূৰ্তত মই ক'ব নোৱাৰিম, কিন্তু 3টা এডিশ্যন হৈ গৈছে আৰু 4 নম্বৰ এডিশ্যনো এতিয়া হৈ আছে। গতিকে ভালে, মানুহে যিয়ে লৈছে, আৰু মই বহুতৰ ফোন মেছেজ পাইছোঁ বা ছ'চিয়েল মিডিয়াতো মোক মেছেজ দিছে, সেইফালৰ পৰা ভালেই। আজিকালি পেৰেণ্টছে ধৰি লওক সন্তানজনক, নিজৰ সন্তানজনক প্ৰেছাৰ এটা দিয়ে যে তই এইটো হ'ব লাগিব বা তই সেইটো হ'ব লাগিব, কিন্তু এইটো নুসুধে যে তাৰ কি হ'বৰ মন বা তাৰ কি হ'বৰ ইচ্ছা। এটা মেণ্টেলি প্ৰেছাৰ এটা আহি যায়। তাৰ বিষয়ে আপুনি কি ক'ব, যে সেইটোৰ মানে ল'ৰাটোৰ নিজৰ ক্ষমতাটো হ্ৰাস কৰি দিয়ে নেকি? মই এতিয়া এই কথাটো মাক দেউতাকক কওঁ নে ল'ৰা ছোৱালীক কওঁ? দুয়োজনক। মই মাক দেউতাকক কৈছোঁ, মানে মই যদি ৰজা নহয়, মই মোৰ ল'ৰা ছোৱালীক ৰজা বনাব যদি খোজোঁ, মই পাৰিম নেকি? এই কথাটোৱে, কনচেপ্টটোৱেই ক্লিয়াৰ নহয় যে আচলতে মাক দেউতাকে কি কৰে, নিজৰ যিবিলাক ইচ্ছা আছিলে, মানে নিজে হয়তো ভাবিছিল যে জীৱনত মই এনেকুৱা হ'ম, জীৱনত মই অমুকটো হ'ম, তেওঁ হ'ব নোৱাৰিলে, তেওঁৰ অপূৰ্ণ আশাটো ল'ৰা ছোৱালীৰ দ্বাৰা ফুলফিল কৰিব খোজে। নিজে ডক্টৰ হ'ব নোৱাৰিলে, ল'ৰাটো বা ছোৱালীজনী ডক্টৰ হওক, সেই ধৰণৰ এটা ধান। এইটো কথা মই এনেকৈও কওঁ যে বাপেক মাকে আচলতে ল'ৰা ছোৱালী বিচাৰে যে মই নথকাত মোৰ ল'ৰা ছোৱালী কি হ'ব। গতিকে এনেকুৱা এটা পেচা ল'ৰা ছোৱালীয়ে বাছি লোৱাটো বিচাৰে যাতে মই নাথাকিলেও তাৰ খাবলৈ কষ্ট নহয়। সেই ল'ৰা ছোৱালীক খুব বেছি ভাল পায়, আৰু খুব বেছি ভাল পায় কাৰণে এনেকুৱা এটা পেচাত যোৱাটো বিচাৰে, আমি নাথাকিলেও ই চলি থাকিব, আমি নাথাকিলেও তাই চলি থাকিব। সেই অত্যাধিক ভাল পোৱাৰ কাৰণে ল'ৰা ছোৱালীয়ে কিবা হোৱাটো বিচাৰে। কিন্তু আজিৰ তাৰিখত কি হৈছে যে এজন পিতৃ মাতৃ যাৰ এজ 40+ বা 35+, তেওঁলোকৰ যিটো থিংকিং আৰু আজিৰ ল'ৰা ছোৱালীৰ যিটো থিংকিং, দুইটা নিমিলে। গতিকে ক্লেছ হ'বই। ল'ৰা ছোৱালীয়ে বিচাৰিব আৰ্কিটেক্সাৰ পঢ়াৰ, মাক দেউতাকে বিচাৰিব ইঞ্জিনিয়াৰ হোৱাৰ। গতিকে মই ভাবোঁ মাক দেউতাকে এইটো মানে ল'ৰা ছোৱালী ডাক্তৰ, ইঞ্জিনিয়াৰ বা যিকোনো পেচা মানে বহুত বেছি ছাকচেছফুল কৰাতকৈ ল'ৰা ছোৱালীক মানুহ হোৱাত গুৰুত্ব দিব লাগে। এইকাৰণে গুৰুত্ব দিব লাগে, খুব বেছি ল'ৰা ছাকচেছ হৈ গ'ল, বহুত মাক দেউতাক আছে, বহুত মাক দেউতাকে মোৰ ফেচবুকত মেছেজ আহি থাকে, ল'ৰাটো গুচি গ'ল বাহিৰৰ দেশলৈ আৰু ঘূৰি নাহিলে, বা ঘূৰি আহিলেও 2-3 দিন থাকে গুচি যায়। গতিকে যিয়ে মাক দেউতাকে ল'ৰা ছোৱালী বৃদ্ধ বয়সত লগত থকাটো বিচাৰিছে, ল'ৰা ছোৱালী সঁচাকৈয়ে বাপেক মাকৰ আদৰ সন্মান কৰাটো বিচাৰিছে, তেওঁলোকে ভাবোঁ ল'ৰা ছোৱালীক সেইভাৱে মানে মানুহ কৰাতহে গুৰুত্ব দিব লাগে, সংস্কাৰ দিয়াত গুৰুত্ব দিব লাগে।
এনেও আজিকালি পৃথিৱীত কোনেও নাখায় নমৰে মানে কোনোবা নাখায় কোনোবা মৰিছে নেকি নাখায় নমৰে নহয় যি মৰিছে খায়ে মৰিছে গতিকে নাখায় ল'ৰা ছোৱালীও নমৰে এইটো চিন্তা মূৰত লৈ থাকিব নালাগে যে আমি নাথাকিলে কি হ'ম ভগৱানে সকলোকে কিবা নহয় কিবাৰ কাৰণে উপযুক্ত কৰি পঠিয়াইছে গতিকে আপোনাৰ ল'ৰা ছোৱালীও কিবা নহয় কিবা কৰি খাব পাৰিব ইমান বেছি চিন্তা কৰিব নালাগে আজিকালি মানুহবিলাকৰ সাধাৰণতে খুব ডিপ্ৰেশ্যন এনজাইটি এই ডিপ্ৰেশ্যন এনজাইটিবোৰ কিহৰ কাৰণে হয় বুলি ভাবে আপুনি যদিও বিভিন্ন বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ কাৰণ আছে তথাপিতো ডিপ্ৰেশ্যন বা এইটো খুব জটিল ছাবজেক্ট মেটাৰটো আৰু খুব দীঘলীয়া আৰু এংজাইটি মানে ডিপ্ৰেশ্যন এইকাৰণেই হয় আমি বহুত মানুহে বহুত সময়ত আমি তুলনা কৰোঁ ভৱজিতৰ দেখোন ভাল মোৰ দেখোন বেয়া তাৰ নিচিনা কিয় নহ'ল গতিকে আমি যিটো বিচাৰোঁ সেইটো আমাক শ্বৰ্টকাটত লাগে তেতিয়া আমাৰ ডিপ্ৰেশ্যন আহে আমি কষ্ট কৰিবলৈ ৰাজি নহয় আমাৰ ডিপ্ৰেশ্যনৰ কাৰণবিলাক তেনেকুৱা আমাৰ মানে ইমিডিয়েট লাগে এই মুহূৰ্তত লাগে মই এইটো ভাবিছিলোঁ মই কাম নকৰোঁ কাম কৰাৰ মোৰ ইচ্ছা নাই কিন্তু মোক ছাকচেছটো মোক ফলাফলটো এতিয়াই লাগে সেইকাৰণে ডিপ্ৰেশ্যনটো বেছি আহিছে আৰু ডিপ্ৰেশ্যনৰ আৰু এটা মূল কাৰণ আছে যে যিমানবিলাক মানুহ আমি এতিয়া ডিপ্ৰেশ্যনত ভোগা দেখিছোঁ মানুহৰ ফিজিকেল এক্টিভিটি কমি গৈছে ফিজিকেল লেবাৰ কমি গৈছে আমাৰ যিমানেই চায়েন্স টেকন'লজি বেছি আগুৱাই গৈছে আমাৰ চব কাম এতিয়া অট'মেটিক হৈ যায় মানে অট'মেটিক আমাৰ ফিজিকেল লেবাৰ নাই আৰু ডিপ্ৰেশ্যনৰ মূল কথাটোৱে হ'ল যে আমাৰ কিছুমান হৰম'ন আমাৰ ৰিলিজ নহয় গতিকে সেই আমি হেপী হৰম'ন আছে বডিত হেপী হৰম'ন যেতিয়া কমকৈ হয় তেতিয়া মানে আমি ইনষ্টেণ্ট যদি কিবা এটা এংজাইটি আহিছে ডিপ্ৰেশ্যন ৰিলিফ হ'ব লাগে তেতিয়া মানে খুব বেগাই খোজকাঢ়ি দিব লাগে বেগাই খোজ কৰি দিলে আমাৰ হেপী হৰম'ন ৰিলিজ হয় তেতিয়া মুডটো ভাল হৈ যায় বা দৌৰি দিব লাগে এতিয়া খুব বয়োজ্যেষ্ঠ মানুহ এজনৰ কাৰণে দৌৰি দিয়াটো পচিবল নহয় কিন্তু যদি বেগাই খোজকাঢ়ি দিয়ে ফোপাই যায় মানুহটো ঘামি যায় তেতিয়া যিটো হৰম'ন ৰিলিজ হ'ব তো লগে লগে এংজাইটিটো দূৰ হৈ যাব গতিকে ইটছ অল এবাউট মানে লাইফটো কেনেকৈ লৈছোঁ আমি বহুত এংজাইটিৰ মাজতো বহুত ডিপ্ৰেশ্যনৰ মাজতো এনেকুৱা নহয় যে টকা পইচা থকা মানুহৰ এংজাইটি নাই বহুতেই টকা পইচা থকা মানুহ এংজাইটিৰ মেডিচিন খায় ডিপ্ৰেশ্যনৰ মেডিচিন খায় আজি শ্বাহৰুখ খান আটাইতকৈ ধনী এক্টৰ বুলি ক'ব পাৰি শ্বাহৰুখ খানৰ এংজাইটি আছে ডিপ্ৰেশ্যন আছে তেনেকুৱা গতিকে মানুহে ফিজিকেল লেবাৰ কৰিবই লাগিব আৰু ধৰক আগতে আমি যেতিয়া সৰু আছিলোঁ খেলিব গৈছিলোঁ ক্ৰিকেট বা ফুটবল আজিকালি ধৰক ল'ৰা ছোৱালীও নাযায় আৰু আজিকালি ফুটবল ক্ৰিকেট খেলে ল'ৰা ছোৱালীয়ে মোবাইলত খেলে গতিকে সেইটো খেলিলে নহ'ব আচলতে আগতে গাঁৱত কি আছিলে দুবাৰ তিনিবাৰ দৌৰা দৌৰি হৈ যায় দুবাৰ তিনিবাৰ দৌৰি ঘাম ওলাই যায় গতিকে কাপোৰ তিতি যায় গতিকে সেইটোৰ যিটো আচলতে নোহোৱা হৈ গ'ল তেতিয়াৰ পৰা মানুহৰ ডিপ্ৰেশ্যন আগতেতো মানুহৰ ডিপ্ৰেশ্যন নাছিল তেনেকুৱা নহয় আছিলে এতিয়া খুব বেছি হৈছে মানুহৰ মই মাজতে পঢ়িছিলোঁ পাৰ্চেণ্টেজটো পাহৰিলোঁ বহুত বেছি সংখ্যক মানুহ ডিপ্ৰেছড মানুহৰ দেখাত মানুহজন খুব হাঁহি ধেমালিকৈ আছে কিন্তু ভিতৰি একুৰা জুই জ্বলি আছে গতিকে সেইকাৰণে মই ভাবোঁ যে মানুহে এটা ৰিভলিউশ্যন আনিব লাগিব নিজক লৈ চবতকৈ ডাঙৰ কথা নিজক বেছি ভাল পাব লাগিব যিয়ে নিজক ভাল পাব নোৱাৰে তাৰ লাইফ কেতিয়াও ঠিক নহয় সেইটোৱে মানে মই ভাবোঁ মূল কথা একচুৱেলি আমি বেলেগৰ লাইফটো বেছি চাওঁ বেলেগৰ লাইফটো আমি চাই থাকোঁ বেছি ভাল পাওঁ কিন্তু সেই যাৰ ভাল বুলি ভাবোঁ তাৰো লাইফটোত বহুত প্ৰব্লেম আছে আপোনাক যদি চুজ কৰিব দিওঁ এখন গাঁৱৰ লাইফ গাঁৱৰ এটা জীৱন ধুনীয়া জীৱন আৰু গুৱাহাটী চহৰৰ এটা ফ্লেটত থকা জীৱন আপুনি কোনটো চুজ কৰিব মইতো ফ্লেটত নাথাকোঁ মই ফ্লেট এটা বুক কৰিছিলোঁ মই কেঞ্চেল কৰি দিলোঁ মানে বুকিংটো কেঞ্চেল কৰিলোঁ তাৰমানে মই ফ্লেটৰ লাইফটো কোনোবাই উপায় নাই থাকিব লাগিব মই যদি কাইলৈ দিল্লীত গুচি যাওঁ এফৰ্ড কৰিব নোৱাৰোঁ মই ফ্লেটত থাকিব লাগিব বা ভাড়া লৈ থাকিব লাগিব কিন্তু মই যদি পাৰ্মানেণ্টলি থকাৰ কথা ভাবোঁ মানে তেতিয়া অলপমান মুকলি ঠাই অলপমান মাটি মানে মই যদি জেগাখিনি খুব ধুনীয়াও হয় কমো হয় মই গোটেইখিনি পকা কৰি নেপেলাওঁ পইচা থাকিলেও অলপ ভৰিৰে মাটি গছকিবলৈ মই বিচাৰিম মাটিৰ লগত সম্পৰ্ক আমাৰ নোহোৱা হৈ গৈছে তুমি কোৱাচোন আজি কিমান বছৰমান মাটি নগছাকৈ আছা আমি মাটি নগছকো নহয় গতিকে ই এটা এনাৰ্জি আছে মানে কোনোবাই বিশ্বাস কৰক নকৰক কোনোবাই বেলেগভাৱে লওক এই যিটো আমাৰ পৃথিৱীৰ লগত সম্পৰ্ক মানে আমি ঘৰ বনাওঁতে আৰ্থিং দিওঁ নহয় আৰ্থিংডাল গৈ পেলাই মাটিতহে সোমায়গৈ
গতিকে এই আমাৰ আৰ্থিংটো নাথাকে তাৰমানে আমাৰ বডি বেলেঞ্চটো হৈ থাকিবলৈ হ'লে আমাৰ আৰ্থিং বেলেগে নালাগে আমি যদি খালী ভৰিৰে মাটি স্পৰ্শ কৰোঁ সেইটো বহুত ডাঙৰ কথা মই সুযোগ সুবিধা পালে খালী ভৰিৰে অলপ খোজকাঢ়োঁ এতিয়া কম গুৱাহাটীত মাটিয়ে নাই উপায় নাই কিন্তু গাঁৱত যেতিয়া যাওঁ অলপ সময় অন্ততঃ আধা ঘণ্টা মানে জোতাযোৰ খুলি থৈ চেণ্ডেল বিচাৰি নুফুৰোঁ আৰু স্মাৰ্ট চিটি গুৱাহাটী বুলি কয় গুৱাহাটীখন আচলতে স্মাৰ্ট চিটি হয়নে এইটো এটা টাৰ্ম এইটো এটা সুবিধা স্মাৰ্ট চিটি ইন দ্য চেন্স আমি মানুহবিলাক স্মাৰ্ট হোৱা নাই নহয় বস্তু গাড়ী চলিলে স্মাৰ্ট আজি EV মানে ইলেক্ট্ৰনিক ভেহিকেল চলিলে ইলেক্ট্ৰিক ভেহিকেল চলিলে মানে স্মাৰ্ট বাছ বুলিয়ে কোৱা হয় ন কিন্তু আমি মানুহবিলাক স্মাৰ্ট হোৱা নাই নহয় আমিও এতিয়াও গুটকা খাই ৰাস্তাতে পিক পেলাওঁ গতিকে আচলতে স্মাৰ্ট চিটি হোৱাৰ সমান্তৰালকৈ আমি মানুহবিলাকো স্মাৰ্ট কৰিব লাগিব সেইটো এৱাৰনেছ এটা লাগিব আমি মোৰ যদি নহয় আজি এইটো মাইক্ৰফোন মোৰ নহয় সেই বুলি মই যাওঁতে এইটো দলিয়াই পেলাই থৈ যাম নেকি গতিকে আমাৰ মানুহৰ বহুতৰ এইটো মোৰ নহয় ইয়াত বেয়া কৰিব পাৰি সেই ধাৰণাটো যেতিয়ালৈকে চেঞ্জ নহয় তেতিয়ালৈকে স্মাৰ্ট চিটি এনেই নাম হৈ থাকিব আৰু মানে ধৰি লওক আপুনি যিটো ইভিৰ কনচেপ্টটো ক'লে মই কওঁ মানে একচুৱেলি ইভিৰ বেটাৰী বনোৱাতে পেট্ৰলৰ গাড়ী এখনে যিমান প্ৰডিউচ তাতকৈ বেছি পলিউশ্যন হয় তথাপিতো মানে যে ইভি ৰিভলিউশ্যন বুলি কয় বা ইভি ফিউচাৰ বুলি কয় কিয় কয় মানে ইভি এতিয়া ফিউচাৰ এই কাৰণেই যে মানে মানুহৰ প্ৰথম কথা আমাৰ নেচাৰেল ৰিচোৰ্চেছ যি আমাৰ ফুৱেল কমি আহিব এটা সময়ত নাইকিয়া হৈ যাব গতিকে আমি উপায় নাই মানে ইলেক্ট্ৰিক যাবই লাগিব আজি বেটাৰী বনাওঁতে হৈছে ছ'লাৰ গাড়ী আহিব ছ'লাৰ এনাৰ্জিত চলা গাড়ী আহিব গতিকে সেইটো আল্টিমেটলি ইলেক্ট্ৰিক শক্তিলৈ ৰূপান্তৰ হ'ব গতিকে মই ভাবোঁ যে ইলেক্ট্ৰিক ভেহিকল বা ইভি এইটো আহিব লাগিবই আৰু এইটো এইকাৰণে আহিব কষ্ট এফেক্টিভ খৰচটো কম আজি মই যদি 200 কিলোমিটাৰ মই যদি 40 টকাত চলাব পাৰোঁ মই ইভি নকৰিম আৰু কম্পাৰেটিভলি বেটাৰী বনোৱাটো বাদ দি কম্পাৰেটিভলি মানে জিৰ' এমিশ্যন মানে পলিউশ্যনটো জিৰ' বুলি কয় জিৰ' বুলি একো নাথাকে বাৰু অলপ কিবা মানে হেৰি থাকিব কিন্তু যি নহওক মানে আমাৰ পেট্ৰল বা ডিজেলৰ তুলনাত বহুতখিনি স্মুথ বহুতখিনি আৰাম বহুতখিনি কম পলিউশ্যন গতিকে ইভি আহিব ধৰি লওক মানুহে আজিকালি খুব কমফৰ্ট কৰি থাকে কমফৰ্ট বিচাৰে মানুহে একচুৱেলি সেই কমফৰ্টটো কি আৰু একচুৱেলি সেই মানুহে সেই কমফৰ্টটো ক'ত বিচাৰি পায় বুলি ভাবে আপুনি কমফৰ্টটো চবৰে নিজা মানে যদি দুটা বস্তু আছে এটা কমফৰ্ট জ'ন মই আজি ছানডে মই আজি খুব ধুনীয়াকৈ মাছ আনি খাই মই খুব বহি থাকিব পাৰোঁ মই তোমাৰ ইণ্টাৰভিউটোত নাহিলে তুমি অলপ বেয়া পাবা কিন্তু মোৰ একো মানে তুমি একো কৰিব নোৱাৰা মোক এই মানুহ মাতিলেও নাই বহুদিন মাতিলেও নাহিলে সেইটো মোৰ কমফৰ্ট মই যে ঘৰত আজি সোমাই থাকিব লাগে অলপ ঘূৰি ফুৰিব বা মোৰ নিজা কাম আছে কৰিব লাগে মই যে কমফৰ্টটোৰ পৰা ওলাই আহিছোঁ যে ঠিক আছে ভৱিষ্যতে মোক ইমান দিনৰ পৰা কৈ আছে তাৰে কিবা এটা হওকচোন মোৰ ইণ্টাৰভিউটো দুটামানে চাই যদি তাৰ চেনেলটো অলপ ভাল হয় হওক সেই কমফৰ্টটো দুটা ধৰণে চাব লাগিব মোৰ কমফৰ্ট জোনটোৰ পৰা মই ওলাই আহিছোঁ মই সদায় কমফৰ্ট জোনত নাথাকোঁ কমফৰ্ট জোন এইটো যে মই সদায় চাকৰি এটা কৰি আছোঁ অহা যোৱা কৰি আছোঁ মোৰ কোনো এক্সপেৰিমেণ্ট নাই মই অলপ আউট অফ দি ট্ৰেক মই ওলোৱা নাই সেইটোৱে কমফৰ্ট জোন আৰু সেইটো কমফৰ্ট জোনত মানুহে থাকি ভাল পায় এইকাৰণে ৰিস্ক নাই আচলতে এইটো যিবিলাক মানুহ দুখীয়া শব্দটো ঠিক এপ্ৰপ্ৰিয়েট নহ'ব যিবিলাক দুৰ্বল মানুহ সেইবিলাক মানুহে কমফৰ্ট জোনত থাকে মনৰ পৰা দুৰ্বল নে মেণ্টেলি দুৰ্বল মন আৰু মেণ্টেল ফিজিকেল উইকনেছ কাৰো নাথাকে ফিজিকেল ষ্ট্ৰেংথ চব কামত নালাগে নহয় উইকনেছটো হ'ল উইক যিবিলাক মানুহ দুৰ্বল মানে মনৰ পৰা দুৰ্বল মানুহে যিবিলাক দুৰ্বল মানুহ সদায় মানে ইনচিকিউৰ দুৰ্বল মানুহবিলাকে কি কৰে যাৰ উইকনেছ আছে যে বিপদ হ'ব মই অলপ মানে বস্তু গোটাই থ'ব লাগিব বাৰিষা আহিল গতিকে মই অমুক কৰিব লাগিব মই চাউল দালি গোটাই থ'ব লাগিব অমুক কৰিব লাগিব মানে বস্তু গোটাই মেটেৰিয়েলিষ্টিক বস্তু গোটাই কিন্তু যি ষ্ট্ৰং মানুহ ঠিক আছে মোক যেতিয়া দৰকাৰ হ'ব তেতিয়া মই আনিম এই দুৰ্বল মনৰ মানুহে এনেকৈ পইচাবিলাক খৰচ কৰি দিয়ে বস্তু গোটায় কিন্তু যাৰ ষ্ট্ৰং মাইণ্ড সি বস্তু নোগোটায় সি
প্লেনিং কৰে যে ইমানটো সময়ত মোক এনেকুৱা লাগিব, ইমানটো সময়ত মোক এনেকুৱা লাগিব, সেইমতে কৰি যায়। গতিকে ষ্ট্ৰং মাইণ্ডৰ মানুহ আৰু দুৰ্বল মনৰ মানুহ সেইটোৱেই। আজিকালি ধৰক আজিকালি মানে মানুহক বিশ্বাস কৰিব নোৱাৰি। ধৰি লওক ইয়াৰ কথাই ক'লোঁ, ই আজি বৰ ভাল ফ্ৰেণ্ড ধৰি লওক, ইয়াক মই চব কথা কওঁ বা যিহেতু একেলগে থাকোঁ জানেই বেছিভাগ কথা। তো কালি যদি কিবা এটা হৈ যায় ইয়ে হয়তো মোৰ ডাঙৰ শত্ৰু হৈ যাব পাৰে, আৰু এইটো বেছি হ'ব কাৰণ ই মোৰ চব কথা জানে। তাৰ বিষয়ে আপুনি কি হ'ব, বা আজিকালি দিনত সেইটো হৈ আছে ক'ৰবাত নহয় ক'ৰবাত? মানে মই কাকো বিশ্বাস কৰিব নালাগে বুলি নকওঁ, বিশ্বাস কৰিব লাগে মানুহে, কিন্তু নিজৰ ওপৰত কনফিডেন্সটো থাকিব লাগে। ইনো তোমাৰ কথা কৈ মেলি কি ইমান ডাঙৰ ক্ষতিডাল কৰিব, সেই কনফিডেন্সটো লাগিব। মই মানুহ এনেকুৱা নহয় যে মোৰ কথা কিবা গম পালে মোৰ কিবা ক্ষতি কৰিব। মই ভাবোঁ যে সি যদি ফিজিকেলি ক্ষতি নকৰে, সি যদি কাঢ়ি নিব পৰা একো নাই, মানুহে কাৰো পৰা একো কাঢ়ি নিব নোৱাৰে। তোমাৰ কথা খুব দুটা ক'লে, দুদিন পিছত মানুহৰ শুধৰণি হৈ যাব। কিন্তু এটা কথা যে আমি যাক বেছি বিশ্বাস কৰোঁ সি আঘাত বেছিকৈ দিয়ে। বিশ্বাসঘাতকতাটো সিয়েই কৰে যাক বেছি বিশ্বাস কৰা যায়। গতিকে তাৰ কাৰণে সদায় প্ৰস্তুত হৈ থাকিব লাগিব। আৰু মানুহে এনেকুৱা, আমি যেতিয়া 10টা মানুহ পাওঁ লগ, মানুহে আমাৰ লাইফষ্টাইলত, আমাৰ জীৱন ধাৰণ প্ৰক্ৰিয়াত, সেই 10টা মানুহৰ 2টামান মানুহেই ফেইথফুল থাকে, বাকী 8টা মানুহৰ সন্মুখত একো নকয়, পিছফালে এই ভৱজী তেনেকুৱা। তাৰে আকৌ এডিশ্যনেল 2টা মানুহে তোমাৰ সন্মুখত খুব প্ৰশংসা কৰিব, কিন্তু ভিতৰি ইয়াক পালে দি দিব লাগিব। গতিকে 10টাৰ 8টা মানুহেই তোমাক ভাল নাপায়, আৰু তাৰে 2টা থাকে মতলবত, তুমি কিবা খোৱাবা, কি পাব নেকি? কোনোবাই তুমি কিবা খোৱাবা, তোমাৰ কিবা ভাল আছে, তোমাৰ পৰা বেনিফিট ল'ব লাগে, তুমি কিবা কৰি দিবা, সেই মতলবত 2টা থাকে। গতিকে এই 8টা যে, এই 8টাৰ কোনো কাম নাই, তাৰ মুঠে 2টাহে কামত থাকে। গতিকে মই ভাবিছোঁ এই কামত অহা 2টাই তোমাৰ লগৰটো। আজিকালিতো ধৰক মানুহক মাৰি পেলোৱা খুব সহজ বুলিয়ে ক'লোঁ। ৰিচেণ্টলি এটা ঘটনা হৈ গ'ল যে মৃগাংক, যে পৰকীয়া প্ৰেম বুলি ক'লোঁ, বা তাইৰ বিয়াৰ পিছতো 3টা-4টা বয়ফ্ৰেণ্ড মাৰি পেলালে। বা এজন খুব মেধাৱী ল'ৰা আছিল, আনকি তাৰ মাতৃয়ে তাক মাৰি পেলাইছে। এইবিলাক ঘটনা দিনক দিনে সমাজত বাঢ়ি গৈ আছে। কি ভাবে আপুনি? এইটো আচলতে মানুহৰ, মই যিটো ক'লোঁ মেণ্টেলিটি, মানুহৰ বস্তুবাদী মেণ্টেলিটি বেছি হৈছে। সেইটো লাগে মানুহক, টকা পইচা চব লাগে মানুহক। আৰু এই যিটো ঘটনা, এই ঘটনাটো আচলতে এনেকুৱা ঘটিব নালাগে, কেতিয়াও নঘটক। মই এইটো অকণমান এনেকুৱা ধৰণৰ ভাবিছোঁ যে খুব বেছি এইটো এটা বেমাৰৰ নিচিনা। আৰু এই বেমাৰটো এনেকুৱা যে এখন কল্পনাৰ পৃথিৱী, বাস্তৱটো কি? তেওঁ নিজৰ সংসাৰ এখন আছিল। আমি যেতিয়া বাস্তৱটো পাহৰি এটা ৰঙীন কল্পনা এটা কৰোঁ, বেলেগ এখন দুনিয়াৰ কল্পনা কৰোঁ, তেতিয়া কেতিয়াবা এনেকুৱা ধৰণৰ ঘটনা হৈ যায়। আৰু যিয়ে নিজৰ সন্তানক এনেকুৱা কৰিব পাৰে, গতিকে এইটোতো বহুত ডাঙৰ মানসিক বেমাৰ। মানসিক বেমাৰৰ বাহিৰে অন্য একো নহয়। মই পগলা বুলি নকওঁ, মানসিক বেমাৰৰ বিভিন্ন স্তৰ আছে। মানুহে যিকোনো মানসিক বেমাৰকে মানুহে পগলা বুলি কৈ দিয়ে। গতিকে এইটো এটা মানসিক বেমাৰ, তাৰ বাহিৰে বেলেগ একো নহয়। আমি মানুহবিলাক সাধাৰণতে যিমান শিক্ষিত হৈ আহিছোঁ, তেনেকুৱা ক্ষেত্ৰত এইবিলাক ঘটনা বেছিকৈ ঘটি আছে। হয়তো আগতে যদিও মানুহ শিক্ষিত নাছিল, তথাপিতো হয়তো কাৰোবাৰ ভয়ত বা যি হ'লেও ঘটনাটো কমকৈ ঘটিছিল। আজিকালি যিমানে মানুহ শিক্ষিত হৈছে সিমানে বেছিকৈ ঘটিছে। হয়, সেইটো হয়। মানুহ শিক্ষিত হৈছে, মানুহ বেছি আত্মকেন্দ্ৰিক হৈছে, মানুহে কেৱল নিজৰটো চোৱা হৈছে, বাকী দুনিয়া যি হয় হ'ব, মোৰ নিজৰটো লাগে। গতিকে সেইটো মেণ্টেলিটিয়ে ক'ৰবাত কোনোবাখিনিত এনেকুৱা ধৰণৰ ঘটনা বঢ়াইছে। আৰু আগতো এনেকুৱা ঘটনা নহৈছিল, একেবাৰে তেনেকুৱা নহয়, হৈছিলে কেতিয়াবা, কিন্তু ইমান বেছি পাব্লিচিটিও নাছিলে। মানুহে এতিয়া বেছি ডেম কেয়াৰ হ'বলৈ লৈছে। হ'ব, মই এনেকুৱা কৰিলোঁ, কোনে কি কৰিব? গতিকে সেই বস্তুটোৱে আমাৰ ক্ষতিটো বেছি কৰিছে। আৰু এইটো ক্ষতি কৰিবলৈ হ'লে এনেকুৱা ধৰণৰ মেণ্টেলিটি নোহোৱা কৰিবলৈ হ'লে বহুত ডাঙৰ কথা এটা মই কৈছোঁ এতিয়া,
যে আমাৰ পাঠ্যক্ৰম আমাৰ শিক্ষা ব্যৱস্থাত যিটো আমাৰ চৰিত্ৰ গঠনৰ পাঠ লাগে, যিটো আমাৰ এটা মানসিক পৰিপক্কতা ল'ৰা ছোৱালীক গঢ় দিয়াকৈ লাগে, গতিকে সৰুৰ পৰা সেই শিক্ষা প্ৰতিখন ঘৰত প্ৰতিখন স্কুলত যদি দিয়া নহয়, মানুহ আত্মকেন্দ্ৰিক হৈ থাকিব, মানুহ এনেকৈ মৰি থাকিব, মানুহ এনেকৈ জীয়াটো ভুগি থাকিব। গতিকে এই কথাটো মানুহৰ এটা কনচেপ্ট কেনেকৈ ল'ব। তোমাক মই কথা এটা সুধোঁ, মানে আমাৰ যিবিলাক চিনেমা আমি চাওঁ, হিন্দী চিনেমা, মানে আগৰ চিনেমা যিবিলাক আছিল, শক্তি কাপুৰক দেখিলেইতো বেয়া মানুহ নিচিনা লাগে। গতিকে শক্তি কাপুৰ বেয়া মানুহ নিচিনা লাগে, আৰু যদি আমি দেখোঁ বিনোদ খান্না বা যিকোনো হিৰো, তাক দেখিলেই ভাল মানুহ নিচিনা লাগে। গতিকে সেইটো কিয় হয়? সেইটো আমাৰ মাইণ্ডছেট চিনেমাই বনাই দিছে যে শক্তি কাপুৰ বেয়া, আমোল পালেকাৰ ভাল, বিনোদ খান্না ভাল। গতিকে সেই মাইণ্ডছেটটো চিনেমা এখনে যদি কৰিব পাৰিছে, আমাৰ চিনেমাটো সেই বস্তুটো থাকিব লাগিব। মানে আমাৰ জীৱন ধাৰণৰ পদ্ধতিটোত সেই এটা বস্তু থাকিব লাগিব যে এইটোহে ৰাইট। সেই কথা ল'ৰা ছোৱালীৰ পৰা যদি জানে, যদি এটা ভয় থাকে যে এইটো আচলতে সমাজে একচেপ্ট নকৰে, সেইটো কাম কৰিব নালাগে, এইটো বহুত মানে অলপ ছ'চিয়েল ছায়েন্সৰ কথা। এই ক্ষেত্ৰত মই ভাবোঁ যিসকলে চিলেবাছ প্ৰস্তুত কৰে তেওঁলোকে এইবিলাক কথাত অলপ যদি নজৰ দিয়ে, এই কথাটো যে তেওঁলোকে শুনিবগৈ মই নাভাবোঁ, কিন্তু তথাপিতো ক'ব লাগে, কেতিয়াবাতো শুনিব বুলি সেইকাৰণে কৈ দিছোঁ। আৰু ইমানখিনিৰ মাজত মানে আৰু এটা কথা সুধোঁ যে এই মাজতে এটা খুব কণ্ট্ৰভাৰ্চি গ'ল যে ঋতু কলিতা দাই ধৰক ছিংগাৰখিনিক বেয়াকৈ ক'লে, তাৰে কাৰণে কেছ দিলে। হয় তেখেতৰ মানে লেংগুৱেজটো বেয়া আছিল, সেইটো ঠিক আছে, কিন্তু এই ৰিচেণ্টলি যোনটো এটা ধৰক মৌ বিহুৰ কাৰণে ইমান এটা ভিডিঅ' বনাই গ'ল বা বিহুটোক তেনেকুৱাকৈ দেখাইছে, তেনেকুৱা ক্ষেত্ৰত সেইটো মানে সিমান এটা ডাঙৰ মেটাৰে নহ'ল। কোনো সমাজৰ জ্ঞানী ব্যক্তি বা ডাঙৰ মানুহ কোনো ওলাই নাহিল, কিয় তেনেকুৱা হ'ল বুলি ভাবে আপুনি? দুটা ছাইড আছে, মানে দুটা কথা আছে। ঘটনা এটা কিমান বেছি ইম্পৰ্টেঞ্চ দিব মানুহে, মানে এইটো বস্তু ৰিলেটিভ। মই এই ছাবজেক্ট মেটাৰটোত ঋতু কলিতা আৰু কি ক'লা মানে মৌ বিহু দুয়োটাৰ ক্ষেত্ৰত মোৰ কোনো ইণ্টাৰেষ্ট নাই। মানে মোৰ কোনো ইণ্টাৰেষ্ট নাই, হোৱাট এভাৰ ইউ আৰ ডুইং। এজ এ মানে সামাজিক মানুহ হিচাপে মই দুটা কথা মই শুনিছোঁ, মই কিন্তু ঋতু কলিতাৰ ভাষ্যও চোৱা নাই। মানে ঋতুৱে কি কৰিছিলে, তাৰপিছত মৌ বিহুত কি কৰিলে মই দেখা নাই এইকাৰণেই যে মোৰ বস্তুটোত মোৰ আগ্ৰহ নাই। মানে মোৰ পাৰ্চনেল কথাটো কৈ আছোঁ যে কিবা কৰিছে কিবা, আৰু মই যি বেলেগে কৈছে বোলে ঠিক আছে, কিবা কৰিছে আৰু ঋতু কলিতাই কিবা কৈছে তেওঁলোকে দিছে। মই এইটো কথাত এইটোৱে ভাবিম যে আমি চব কথাতে ৰিয়েকশ্যন দিব নালাগে। চব কথাত ৰিয়েকশ্যন এইকাৰণেই দিব নালাগে যে যেতিয়া কিবা এটা কথাত ৰিয়েকশ্যন দিলে, মই অলপ ছেলফিছ মানুহটো, ৰিয়েকশ্যন দিলে যদি মোৰ মানসিক শান্তি নাইকিয়া হৈ যায়, মই সেইটো কাম নকৰোঁ। কোনোবাই মোক ভাল পাওক, এইখিনি কথা শুনাৰ পিছতো ক'ব পাৰে তোমাৰ তাত শুনি তেওঁ নাজানেই, গমেই নাপায়, এনেই ফাঁকি কথা কৈছে। মই নাই, মোৰ যেতিয়ালৈকে মই কথাটোত তেতিয়ালৈকে গুৰুত্ব দিম, তুমি পাহৰি যোৱা মই জাৰ্নেলিষ্ট বুলি, মইতো মানুহ এজন। মোৰ যদি কথা এটাত সোমোৱাৰ কাৰণে মোৰ মানসিক সুখ শান্তি নাইকিয়া হৈ যায়, যিটো ঋতু কলিতাই কৰিছে, মই সেইটো কামত নোসোমাওঁ। মোৰ কমেণ্টৰ কোনো দৰকাৰ নাই। মই কমেণ্ট দিলোঁ বা নিদিলোঁ, না ঋতু কলিতাৰ কিবা হ'ব না মৌ বিহুৰ কিবা হ'ব, কোনোতো মতলব নাই। মই কিয় মোৰ সুখ শান্তিটো নষ্ট কৰি ল'ম? মোৰনো ইমান ধুনীয়া সময়খিনি মই কিয় নষ্ট কৰিম? মই নকৰোঁ। গতিকে আৰু মানুহবিলাক চব মানুহ আত্মকেন্দ্ৰিক, আৰু এনেকুৱাতো নহয় যে সমাজখন শুধৰোৱাৰ দায়িত্ব কেৱল মোৰে আছে, তোমাৰ নাই, চবৰে। ঋতু কলিতাই কৰিছে, মৌ বিহুৱে কৰিছে, অকল কি মোৰে দায়িত্ব নেকি? ময়ে ক'ব লাগিব? মই নকওঁ, বেয়া নাপাবা। আপুনি ক'লে আপুনি মানুহজন খুব ছেলফিছ। মানুহ ছেলফিছ হ'ব লাগে নেকি? বা আপুনি ছেলফিছ হৈ কিবা লাভ হৈছে নেকি আপোনাৰ? য়েছ, মই সুখত আছোঁ। মই ছেলফিছ এইকাৰণেই হ'ব লাগে, মই ছেলফিছ শব্দটো এইকাৰণেই কৈছোঁ যে মানুহে নিজক ভাল পাব লাগিব। কোনোবাই যদি নিজক যিয়ে ভাল নাপাওঁ বুলি কয়, সি আৰু কাৰোবাক বেলেগক ভাল পাব পাৰিব নেকি? ছেলফিছ মানে তুমি মোক ইউজ কৰি থাকিবা আৰু মই ইউজ হৈ থাকিম, ইন ৰিটাৰ্ণ মই একো নাপাম।
মই তোমাৰ লগত বেছি দিন নাথাকোঁ থকাটো উচিত নহয় মানে তুমি যদি একদম সহজ সৰল চিধা চাধা মানুহ সকলোৱে তোমাক ব্যৱহাৰ কৰিব আৰু সেই স্কোপটো মানে দিয়াটো উচিত নহয় মই বুলি কৈছোঁ যে এইটো সকলোৰে জীৱনৰ ক্ষেত্ৰত প্ৰযোজ্য তেতিয়ালৈকে মই চেলফিছ নোহোৱাকৈ থাকিম যেতিয়ালৈকে মোৰ মানসিক সুখ শান্তি আছে যেতিয়ালৈকে মোৰ ভেলু আছে মোৰ ভেলু নাই মোক ভেলু দিয়া নাই ভেলু মানে পইচা দিয়াৰ কথা কোৱা নাই তুমি পাত্তা দিয়া নাই মই তোমাৰ হৈ কাম কৰি দি আছোঁ গতিকে মই চেলফিছ হ'বলৈ বাধ্য তুমি কোনো ৰিকগনিশ্যন দিয়া নাই তুমি কোনো একনলেজমেণ্ট দিয়া নাই একনলেজ কৰা নাই মই তোমাৰ হেল্প কৰিছোঁ বুলি গতিকে সেইটোত মই চেলফিছ হমেই গতিকে চেলফিছ হোৱাটো চবৰে নিজা নিজা কথা কিমান কি ক্ষেত্ৰত চেলফিছ কিন্তু মই কোনোবাই বেয়া পালেও মোৰ এটা বাউণ্ডেৰী আছে মোৰ বাউণ্ডেৰী ছেট কৰা আছে মই ইমানখিনিলৈকে মই কৰিম তাত বাহিৰে মই কিন্তু মোৰ সুখ শান্তিৰ ক্ষেত্ৰত মই কম্প্ৰমাইজ নকৰোঁ মানে তোমাৰ ভাল হওক বুলি মই গোটেই ৰাতি কষ্ট পাই থাকিম মোৰ টোপনি নাহিব সেইটো মই নকৰোঁ তাৰমানে আৰু ইন ৰিটাৰ্ণ মই সেইটোত কিবা পাব লাগিব আৰু সেইটোত বেয়া পালে মোৰ আপত্তি নাই তাৰমানে মই এইটোত একদম ষ্ট্ৰেইট ফৰৱাৰ্ড মই চেলফিছ হয় হ'ব লাগে একচুৱেলি আজিকালিৰ প্ৰেমৰ ওপৰত আপুনি কি ক'ব প্ৰেম আজিকালিৰ বুলি নাই প্ৰেম একেই আজিকালিৰ প্ৰেম বহুতে কৈ আছে যে মানে প্ৰেম আজিকালি আগৰ নিচিনা নাইকিয়া হৈ গ'ল প্ৰেম একেই আছে মানুহৰ মেণ্টেলিটিটো বেয়া হৈছে আমি যাৰ যি ধৰণৰ কথা হ'ব লাগে যি ধৰণে আমি প্ৰেমক আমি বিশ্বাস কৰিব লাগে সেই ধৰণে নকৰোঁ প্ৰেমত কোনো চেঞ্জ হোৱা নাই মানে বহুতেই কয় যে যিবিলাক আজিৰ পৰা ধৰা 97, 98ত যিবিলাক কলেজত আছিল তেওঁলোকে ভিডিঅ' কলত প্ৰেম কৰা নাছিল আজিকালি ভিডিঅ' কলত প্ৰেম হয় আজিকালি এটা প্ৰেমত সুবিধা হৈছে যে কাৰোবাক ভাল লাগিলে নামটো জানিলে ছ'চিয়েল মিডিয়াত চাৰ্চ কৰি বিচাৰি উলিয়াব পাৰি তেতিয়া যেতিয়া 90ছত যিবিলাক প্ৰেম আছিলে তেতিয়া ছোৱালী এজনী আজি লগ পাই ছমাহ পিছত লগ পোৱাৰ চান্স থাকে গতিকে সেইটো সুবিধা আজি হৈছে আজি স্পীড হৈছে মানে স্পীডত হয় আৰু স্পীডত হোৱা বস্তু লাষ্টিংটো অলপ কম কৰে গতিকে সেইটো উপায় নাই সেইটো মই অৱশ্যে প্ৰেমৰ কথা আজি ল'ৰা ছোৱালীয়ে কি ভাবে সেইটো আজি ল'ৰা ছোৱালীয়ে ক'ব পাৰিব কিন্তু মই ভাবোঁ প্ৰেম সলনি হোৱা নাই প্ৰেম একে আছে ৰিলেশ্যনশ্বিপ এটা কেতিয়া ৱৰ্ক কৰে বুলি ভাবে আপুনি কি কৰিলে ৰিলেশ্যনশ্বিপ এটা স্মুথলি চলে বুলি ভাবে আপুনি এটাই কথা বহুত মানুহে বহুত কথা ক'ব যে আমি যেতিয়া এটা সম্পৰ্ক কৰোঁ যিকোনো এটা সম্পৰ্ক সেই সম্পৰ্কটো মানে সম্পৰ্কটোত কি বিচাৰে সময় সন্মান সেইটো থাকেই আটাইতকৈ বেছি ভাল কথাটো হ'ল যে আণ্ডাৰষ্টেণ্ডিং মানে বুজা পৰা আৰু যদি সেই বুজা পৰাটো নাথাকে সেই সম্পৰ্ক বেছিদিন নিটিকে বুজা পৰাটো তুমি কিমানলৈ যাব পাৰা তোমাক ভাল পোৱা ছোৱালীজনীয়ে তুমি কিমানৰ হয় তোমাক ভাল পোৱা ছোৱালীজনীয়ে গম পায় সেই বুজা পৰা সেই আণ্ডাৰষ্টেণ্ডিং আছে গতিকে যিকোনো সম্পৰ্কত প্ৰেমতেই হওক বা অন্য সম্পৰ্কতো মানুহৰ আণ্ডাৰষ্টেণ্ডিংটো জৰুৰী যেতিয়াই আণ্ডাৰষ্টেণ্ডিং নাথাকিব মানে তেতিয়াই তোমাৰ সেইটো নাথাকে আমি যে সম্পৰ্ক হ'ল মানুহৰ চোলাটোৰ নিচিনা এইটো চোলা মই এতিয়া পিন্ধি আছোঁ ইয়াত যদি এটা ফুটা হৈ যায় ফুটাটো মই ঠিক কৰি ল'ব লাগিব নে নালাগে আৰু যদি ফুটাটো মই ঠিক কৰি নলওঁ ফুটাটো লাহে লাহে বহল হৈ গৈ থাকিব বহল হৈ গৈ মই চোলাটো পিন্ধিব নোৱাৰা হ'ম সম্পৰ্ক তেনেকুৱা মানে অলপৰ পৰা ষ্টাৰ্ট হৈ ছল্ভ নকৰিলেও বস্তু বলি এটা সৰু ফুটাৰেই যথেষ্ট আজিকালি ৰিলেশ্যনশ্বিপত ৰেচপেক্টটো নাথাকে ৰেচপেক্টটো খুব কম বা ধৰি লওক কাৰোবাই কিবা এটা কৈ দিলে আৰু যিটো ৰেচপেক্ট নহয় বা আজিকালি ধৰক গালিও পাৰি দিয়ে বা ৰেচপেক্টটো কমি আহিছে বা কি ভাবে আপুনি বা কি ক'ব তাৰ বিষয়ে ৰিলেশ্যনত নহয় আচলতে সন্মানটো আমাৰ কমি আহিছে চবতে এতিয়া মানে আগতে কি হৈছিলে আমি যেতিয়া সৰু আছিলোঁ আমাতকৈ ডাঙৰ যিবিলাক হয় আমি ৰেচপেক্ট কৰিছিলোঁ মানে কিছুমান কথা ক'বলৈ অলপ দিগদাৰ মানে আমাতকৈ ইমিডিয়েট ছিনিয়ৰ যিকেইটা আমি তেওঁলোকক সন্মান কৰিছিলোঁ আৰু আজিকালি যিবিলাক হৈছে যে আজিকালি এটা মানে জেনেৰেশ্যনৰ মাজত গেপ বেছি নাই এবছৰ দুবছৰ গেপটো একে ফ্ৰেণ্ডলি হয়
আমাৰ তেতিয়া এবছৰ ডাঙৰটোৱে বহুত বেছি গেপ আছিলে এতিয়া এবছৰ দুবছৰ বা এটা চাম মানে 18 বছৰ মানলৈ 16 বছৰ মানলৈ একেই হৈ যায় 14 বছৰ মানৰ পৰা একেই আপুনি বুলি নকয় তুমি বুলি কয় গতিকে এই সন্মানটো আচলতে নিজে মানুহে ৰিয়েলাইজ কৰা কথা মই সন্মান কৰিলে কোনোবাজনক সন্মান কৰিলে মই সন্মানটো ৰিটাৰ্ণত পাম সন্মানটো যদি নকৰোঁ তেতিয়া নাপাম গতিকে ৰিলেশ্যনত সন্মান নথকাটো যদি নাথাকা হৈছে সেই ৰিলেশ্যনো নাথাকে মই এটা কথা কওঁ ল'ৰা মানুহে মেল ইগ' এটা আছে ল'ৰা এটাই যিকোনো ৰিলেশ্যনত সি লাগিলে যিমান পইচা কম থকা ল'ৰা নহওক গাৰ্লফ্ৰেণ্ড যদি যিমান বেছি ধনী নহওক সি কিন্তু ৰেচপেক্ট এটা বিচাৰে সেই ৰেচপেক্টটো যেতিয়া নাই বুলি গম পায় তেতিয়া কিন্তু সি বেছিদিন ৰিলেশ্যনত থাকিব নোৱাৰে আমাৰ হাজবেণ্ড ৱাইফৰ মাজত যেতিয়া সম্পৰ্ক থাকে হাজবেণ্ডবিলাকে স্বামীবিলাকে পত্নীৰ পৰা কি বিচাৰে খুব ধুনীয়া খানা দিলেই নহ'ব বা যিটো মানুহৰ জৈৱিক প্ৰয়োজন সেইটোও নহয় আটাইতকৈ প্ৰয়োজন পত্নীয়ে অলপমান সন্মান কৰক এটলিষ্ট সেই সন্মানটো যেতিয়া নাপায় তেতিয়াই আচলতে চূড়ান্ত আঘাত হয় এইটো মেল ইগ' কোনোবাই স্বীকাৰ কৰক নকৰক প্ৰত্যেক মেলৰ এইটো আছে যে মোৰ পত্নীয়ে মোক সন্মান কৰক মানুহৰ আগত দুৰ্ব্যৱহাৰ নকৰক তেওঁ পত্নী যিমানেই যি নহওক যিমানেই উচ্চ শিক্ষিত নহওক যিমানেই বেছি ধনী নহওক যিমানেই বেছি তেওঁ প্ৰতিপত্তিশীল নহওক কিন্তু স্বামীক সন্মান যদি নকৰে তেতিয়া এইটো বহুতে ক'ব যে এইটো মানে পুৰুষতান্ত্ৰিক ক'ব পাৰে কিন্তু সন্মানটো দিয়া মানে এইটো নহয় যে ভৰিত ধৰি সেৱা কৰিব লাগিব সন্মান ইটছ এ ফিলিং মই কোৱা নাই যে পুৱা গধূলি আহি গিৰিয়েকক চালাম ঢুকিব সেৱা কৰিব মই সেইটো কথা উৰণি লৈ থাকিব সেইটো কোৱা নাই মানুহ একেলগে বহি থাকিও সন্মানটো মানুহৰ প্ৰকাশ পাব পাৰে মই সেইটো কথাহে কৈছোঁ এইখিনি তুমি ঠিককৈ দি দিবা নহ'লে মানুহে ভুলকৈ বুজিব এটা কথা কওঁ লাষ্টত আপুনি মানে খুব ধুনীয়া বস্তুবিলাক উদাহৰণ দি পেলাই খুব ধুনীয়াকৈ বুজাই দিয়ে এইটো অভ্যাস আপোনাৰ আগৰ পৰাই আছিল নে মানে নিউজ চেনেলৰ জইন কৰা বা তেনেকৈ আহিছে মাষ্টৰ হ'ম বুলি ভাবিছিলোঁ মোৰ আচলতে মোৰ সাংবাদিক হোৱাৰ ইচ্ছা নাছিলে মোৰ টিচাৰ হোৱাৰ ইচ্ছা আছিলে টিচাৰে চব কথা বুজাই কয় নহয় মোৰ মানে এইটো মানে বদ অভ্যাসটো মানে মই কামত লগাইছোঁ এতিয়া মানে মই এনেও মোৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজতো যেতিয়া কথা কওঁ মই মানে একদম ইলাবৰেট কৰি পেলাই কওঁ মোৰ ফ্ৰেণ্ড চাৰ্কলে যিখিনি আছে সিহঁতে গম পায় মোৰ ছিষ্টেমটোৱে তেনেকুৱা আৰু মই বহুত বেছি ষ্ট্ৰেইট ফৰৱাৰ্ড বহুত বেছি ইজি মানে সহজ সৰল মোৰ ইয়াত মানে ইমান বেছি পাক নাথাকে কথাত তুমি যিকেইটা প্ৰশ্ন সুধিছা এইকেইটা প্ৰথম সোধা প্ৰশ্নকেইটা তুমি বেলেগ যিকোনো এজনক সাংবাদিকক সুধি চাবা তোমাক ঘূৰাই পকাই এনচাৰ দিব মই কিন্তু ষ্ট্ৰেইট দিছোঁ এইটোত একো মোৰ হানি বিঘিনি হ'বলগীয়া নাই সঁচাটো সঁচা আজি মই কোৱা নাই কাইলৈ কোনোবাই ক'ব গতিকে এইটোত মোৰ কোনো নিজা অসুবিধা নাই মই ষ্ট্ৰেইট ফৰৱাৰ্ডে কওঁ আৰু বুজাই কওঁ মই টিভিটো বুজাই কওঁ লিখোঁতেও বুজাই লিখোঁ মানে মানুহে যাতে বুজি পায় নহ'লে কমিউনিকেশ্যনটো ভুল মই যে ক'লোঁ তোমাক এইখিনি দি দিবা দেই নহ'লে ভুল বুজিব মানুহে ৰিলটো আটাইতকৈ ডেঞ্জাৰাছ হৈ গৈছে আমাৰ এই পডকাষ্টটো বেছি দীঘলীয়া নকৰোঁ শেষ কৰিম খুব ধুনীয়া লাগিল আপোনাৰ লগত কথা পাতি খুব ধুনীয়াকৈ বুজাই পৰাই ক'লে খুব বুজি পালোঁ শেষত আমাৰ দৰ্শকসকল আপুনি কি ক'ব দৰ্শকক এইটোৱে ক'ম যে আপোনালোকৰ ভাল দিন আহি আছে পডকাষ্টটো যদি চাইছে আপোনালোকে কমেণ্ট কৰক নিজৰ কথাখিনি ময়ো এই পডকাষ্টটোত যি কমেণ্ট আহে মই চাম ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু বি ভাইবছ ভৱজিতে নতুনকৈ আগবঢ়াই নিছে চবেই চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক সেইটোকে বিচাৰিম আৰু যিটো মৰম আপোনালোকে দিছে এই অনুষ্ঠানটো যদি শেষলৈকে চাইছে আপোনালোকৰ ভাল হ'ব সকলো ভালে থাকক আৰু মাজত এটা কথা কওঁ মানে ৰৈ গ'ল আপুনি যিটো ক'লে ৰিলৰ কনচেপ্টটো ৰিলটো খুব ডেঞ্জাৰাছ হৈ গৈছে তেনেকুৱা হৈছে নেকি কিবা আপোনাৰ লগত মোৰ একো হোৱা নাই মানে মানুহে কেতিয়াবা ভুল বুজে মানে মই আগতে দিয়া এটা দুটা ইণ্টাৰভিউৰ মানে ৰিলটো চবেই ইণ্টাৰেষ্টিং পাৰ্টটোৱে কাটি দিয়ে এইটো মানে মোৰ গোটেই ইণ্টাৰভিউটো চালেহে মানুহে গম পাব আচলতে কি কণ্টেক্সত কথাখিনি কোৱা হয় কেতিয়াবা কি হয় মানুহে আঘাত পাই যায় এই যে মই সম্পৰ্কৰ কথাটো ক'লোঁ বহুতে আঘাত পাই যাব মোৰ কথা এনে কি জানো তই মোৰ কথা মোৰ জীৱনত কি হৈ আছে মইহে জানো গতিকে এইটো ৰিলটো চাই জেনেৰেলাইজ কৰি ল'ব নালাগে যে সেইকাৰণে মই কৈছোঁ যে এইটো যিয়ে চাব ৰিলটো চাই উঠি সি গোটেই ইণ্টাৰভিউটো চাওক তেতিয়া সি গম পাব কি কৈছোঁ সেই কথাটোহে কৈছোঁ
বাকী এই পডকাষ্টটো ইয়াতে শেষ কৰোঁ আমাৰ পডকাষ্ট অহাৰ বাবে আৰু আমাক অলপমান সময় দিয়াৰ বাবে ধন্যবাদ